Hello everyone, সুপ্ৰভাত মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ পৃথিৱীলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি 2 নম্বৰ পাঠ পক্ষীকুলৰ অভিযন্তা নহয়নে? এই পাঠটো আজি আমি কালি আমি কবিতাটো পঢ়িছিলোঁ, আজি প্ৰিয়াই পঢ়ি শুনাইছিলে ন আমাক। আজি আমি এই পাঠৰ লগত থকা প্ৰথমে এটা কবিতা আছিল, তাৰ লগত যিটো আমাৰ তাৰ টুকুৰা চৰাইৰ ওপৰত যিটো পাঠ আছে সেইটো আমি প্ৰথম দফাটো আজি পঢ়িম। মোৰ মাতটো ভাগি আছে, তথাপিও মই পঢ়িম তোমালোকক। আজি অকল পাঠ কৰিম, তাৰপিছত মই মাজে মাজে দফাটো মই বুজাই দিম, তাৰপিছতে তোমালোকে কোনে পাৰা দফাটো পঢ়িব লাগিব, হ'বনে? মই পঢ়ি লৈছোঁ, তোমালোকে শুনি লোৱা প্ৰথমতে, আৰু তোমালোকে মন দি শুনিবা খালি দেই, মোৰ লগত পঢ়িব নালাগে। সকলোৱে পাঠটো উলিয়াই লোৱা। পাঠ 2 পক্ষীকুলৰ অভিযন্তা। প্ৰথমতেই আছিল, মই এইটো আগতেই পঢ়ি দিলে প্ৰিয়াই, মই নপঢ়োঁ নেকি আজি। তোমালোকক মই দফাটো পঢ়ি শুনাইছোঁ দেই। মই টুকুৰা চৰাই, আমি জাক পাতি থাকোঁ, আমাৰ ভিন ভিন জাত আছে, জাত অনুসৰি আমাৰ পাখিৰ বৰণ আৰু গঠন অলপ হ'লেও বেলেগ। ভাৰতৰ প্ৰায় সকলো অঞ্চলতে আমি বাস কৰোঁ। ধান, মাহ, সৰিয়হ আদি শস্যবোৰ আমাৰ খাদ্য। ফল মূল, কীট পতংগ, বনৰীয়া ঘাঁহ বনৰ গুটি আদিও আমাৰ প্ৰিয় আহাৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল পঢ়িব পাৰিবা? কোনে পঢ়িবা এতিয়া? এতিয়া আমাক আলাউদ্দিনে দফাটো পঢ়ি শুনাব, তোমালোকে মন দি শুনিবা আৰু তোমালোকে তেওঁৰ লগত পঢ়িবলৈ চেষ্টা কৰিবা। নে তুমি তেওঁ অকলেই পঢ়ক, তোমালোকে শুনা নিজৰ নিজৰ কিতাপ চাই হা। আৰু মই চাই দিছোঁ তোমালোকক, আৰু তেওঁক মই অকণমান চাই দিছোঁ। পাঠ 2 পক্ষীকুলৰ অভিযন্তা। মই টুকুৰা চৰাই, আমি জাক পাতি থাকোঁ, আমাৰ ভিন ভিন জাত আছে, জাত অনুসৰি আমাৰ পাখি বৰণ আৰু গঠন অলপ হ'লেও বেলেগ। ভাৰতৰ প্ৰায় সকলো অঞ্চলতে আমি বাস কৰোঁ। ধান, মাহ, সৰিয়হ আদি শস্যবোৰ আমাৰ খাদ্য। ফল ফুল, কীট পতংগ, বনৰীয়া ঘাঁহ বনৰ গুটি আদিও আমাৰ প্ৰিয় আহাৰ। ফল মূল, কীট পতংগ, বনৰীয়া